ৰেডি আছ না? হয় সুধি যোৱা এনেই আজি কি সুধিলে ভাল হ'ব বাৰু? এনে কিবা এটা আইডিয়া লগাব পাৰিবা নেকি? আইডিয়া চাইডিয়া লগাই লাভ নাই আৰু এনে কিবা এটা সুধি দিয়া আৰু মই আইডিয়া লগাই উত্তৰ দি দিম ন। কি থাপৰ খাবলৈ মন আছে নেকি? কিয় থাপৰ খাবলগীয়া কথা ক'লো নেকি? কুৱেশ্যন সুধিছো, এইটো থাপৰ খাবলৈ মন আছে নেকি? এনেই কিবা এটা সুধি দিব কৈছা ন, সুধি দিছো আৰু এতিয়া উত্তৰ দিয়া আৰু কিবা এটা ক্ৰিটিকেল লগাই। এনচাৰটো বাৰু দিম বাৰু, চিন্তা নকৰিবা। প্ৰথমৰ কুৱেশ্যনটো এক্সপ্লেনেশ্যন কৰি দিছো হা। তুমি সুধিছা থাপৰ খাবলৈ মন গৈছে নেকি? এনেকুৱা কুৱেশ্যন বিলাকক না আনএথিকেল কুৱেশ্যন বুলি কয়, আৰু ইয়াত না হিংসাত্মক ক্ৰিয়া জড়িত হৈ আছে। তাতে কি হ'ল? কুৱেশ্যনটো সুধিছো, উত্তৰটো দি দিয়া আৰু। প্ৰেক্টিকেলি দিম নে থিয়ৰিকেলি? যি দিয়াহে, কিবা এটা সোনকালে দি দিয়া আৰু। তেতিয়াহ'লে শুনি যোৱা, আধা আছে আধা নাই, মোৰ কোনো প্ৰব্লেম নাই। এয়া লগত ধেমালি নকৰাই ভাল হ'ব নেকি? হেল্ল' বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ লেটিফেটি লাইভ ষ্টুডিঅ'লৈ। আমাৰ লগত আছে সেই একেজনেই পুৰণা মাল দিগন্ত ভাই। দিগন্ত, তুমি নিশ্চয় ফাংচন চাই পাইছা? যোৱাকালি বৰডেকত চাই আহিছো ন। এতিয়া মোৰ কুৱেশ্যনটো হ'ল যে ফাংচন চালে কি লাভ হয়? একচুৱেলি তুমি কুৱেশ্যনটো সুধিব জনা নাই। ইয়াত লাভ নহয়, লভ হয়, লভ। কিছুমানৰ হয় ছোৱালীৰ লগত, কিছুমানৰ শিল্পীৰ লগত, কিছুমানৰ আকৌ মদৰ লগত হ'ব পাৰে। চাৰিওফালেতো লভেই লভ ন। বন্ধুসকল, দিগন্ত ভাই কথাবিলাক গুৰুত্বভাৱে লৈ নলব। যোৱাকালি ফাংচনৰ ইচ্ছাটো অলপ থাকি গৈছে। তেন্তে দিগন্ত ভাই, তোমাৰ পিছে কোনটো লভ হৈছে? মোৰ হুলফ হৈছে। হুলফ মানে? হুলফ মানে বিনা মূল্যে সেৱা ভাগি গ্ৰহণ কৰিছো, পইচা দিব লগা হোৱা নাই ন। মানে তুমি ফ্ৰীতে মাৰি দিছা? ইয়েছ, হয়। তেতিয়াহ'লে নেক্সট কুৱেশ্যনটো সুধিছো। হয় সোধা। পাগলামিৰো এটা সীমা থাকে, ইয়াত কোনটো সীমাৰ কথা কৈছে? চাৰিসীমা। চাৰিসীমা মানে কি চাৰিসীমা? কিয় জেলৰ চাৰিসীমা? সেইটো আকৌ কেনেকৈ হ'ব হে? কিয় পাগলা কুৱেশ্যন সুধি থাকিলে তোক পাগলা ফাটিকলৈ নিবই ন। আৰু জেলততো এটা সীমা থাকে ন। তোমাকনো আৰু কি কুৱেশ্যন সুধিম? জেলৰ ভাত খাবলৈ আৰু মোৰ মন নাই, ইমানতে সামৰিছো আৰু। ফ্ৰেণ্ডছ, মিছা কথা ক'লে কাণত লাগে আৰু সঁচা কথা ক'লে হৃদয়ত লাগে বুলি কোৱা কথাষাৰ আৰু একেবাৰে মিছা নহয় বুলি আজি আমাৰ লাইভ ভিডিঅ'টো ইমানতে সামৰিছো আৰু।